দেবতা মণ্ডলী, দেবরাজ, ইন্দ্রময় হরগর রজা, প্রকৃতির সর্বরূপ সম্মিলিত করি বিধাতার অপূর্ব সৃষ্টি অমরাবতীপুর আমার এই সাম্রাজ্য। মন প্রাণ জোর করা মলয়ার মাঝে মাঝে ভাঙিয়া কুকিরর মা অজস্র ভ্রমরে পান করে মৌর কাননের মাঝে। স্বর্গীয় জ্যোতিরে ভরা এই অমরাবতীপুর নুহে জানু দেবতার অমূল্য সম্পদ। কিন্তু দেবগণ, দানৱৰ অত্যাচাৰত দেৱতাৰ দেৱত্ব ৰক্ষা কৰিবৰ বাবে আমি প্ৰতিনিতে কৰি আহিছোঁ ভীষণ সংগ্ৰাম। এনে ভাৱ হৈছে উদয়, ঘটিব নেকি পুনৰ অমংগল দেৱ সমাজত। দেবরাজ, ভবিষ্যৎ সংকার ভাব পরিহার করো। হয় যদি হোক সংগ্রাম, প্রত্যুত্তর দি দেব শক্তিরে অবিশ্বাস নিষ্কন্ত করি এই দেববৃন্দাসন। অথা দেবরাজ, সেই হেতু চিন্তা নকৰিব, কাৰণ বিপদে সম্পদে আমাৰ সহায়ৰ হেতু আছে দেৱনাৰায়ণ। ধন্য দেৱগণ, আশ্বস্ত হ'লো মই তোমালোকৰ বক্তব্য। নাই আৰু আলোচ্য বিষয়। ব'লা ব'লা এবে সকলো নিজ নিজ কৰ্তব্যত সমগ্ৰসৰ। প্রণাম দেবঋষি। কল্যাণ নমস্তে দেবরাজ। কিবা যে ঘোর আন্ধার পরিবেশে অমরাবতীপুর ধরিছে এনে ভাব মোৰ হৈছে অনুমান। দেবঋষি, আপোনাৰ অনুমান মিছা নহয়। কাৰণটো জানিব পাৰিলে কিজানি বুদ্ধি উদয় হয়েই। দেবর্ষি, বিষপুৰৰ অধিপতি বিষ পৰ্বাই স্বৰ্গৰ সুখ শান্তিত বাৰে বাৰে জন্মাই ব্যাঘাত। শত সহস্ৰ সংগ্ৰামত নিপাত কৰিও তথাপিতো দুগুণ সৈন্য সামন্তৰী পুনৰ অমৰাৱতী কৰে উৎপীড়ন নহয় জানো বাস? হয় 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 দেবর্ষি। অৱশ্যে ইয়াৰো এক কাৰণ আছে। ইয়াৰ কাৰণ হৈছে দৈত্য গুৰু শুক্ৰাচাৰ্য, পুনাপুৰন্দৰ আৰু যতমানে অমৰ মণ্ডলী। দেৱগুৰু বৃহস্পতিৰ ওচৰত যি বিদ্যাশক্তিৰ অভাৱ, সেই মহাবিদ্যা দুৰ্লভ সম্পদ লভি আছে আচাৰ্য শুক্ৰই, যাৰ প্ৰভাৱে স্বয়ং নাৰায়ণকো বিচলিত কৰিব পাৰে। তেন্তে উপায় দেবঋষি। বাসক স্বৰ্গৰ সুন্দৰ সুশ্ৰী দেৱতা এজনক নিৰ্বাচিত কৰি শীঘ্ৰে পঠোৱা শুক্ৰাচাৰ্যৰ সমীপে। সেই কুমাৰে যদি শুক্ৰাচাৰ্যৰ অন্তৰ আত্মাক জয় কৰি শিষ্যত্ব লভিব পাৰে, তেতিয়া নাৰায়ণ নাৰায়ণ
দেবর্ষি অচিরে ইয়ার এক ব্যবস্থা করিম, কিন্তু দেবতার চির শত্রু শুক্রাচার্য জানো? চিন্তিত নহ'বা বাস। তেন্তে দেবর্ষি কওকচোন কি কৰা যায়? বাস, বিষ পৰ্বা দুৰ্জয় দানৱে আক্ৰমণৰ কাৰণে কৰি আছে আয়োজন। কাৰণ দেৱৰ্ষি, ইয়াৰ পিছত তোমালোক যুদ্ধৰ বাবে সাজু হোৱা, নহ'বতো ধ্বংস হ'ব অমৰাৱতীপুৰ এটি পলকতে। নাৰায়ণ নাৰায়ণ, এই ধ্বংস হ'ব অমৰাৱতীপুৰ, ধ্বংস হ'ব আদি স্বৰ্গপুৰ। এই শুনা শুনা পুৰন্দৰা মুহুৰ বাচন, এই পলৰ বেগেৰে আহে বিষ পৰ্বাৰ গহন। এই শুনা শুনা পুৰন্দৰা মুহুৰ বাচন, এই পলৰ বেগেৰে আহে বিষ পৰ্বাৰ গহন। নাৰায়ণ নাৰায়ণ। নকৰা সংশয় দেৱগণ, কাৰণ মোৰ নিৰ্দেশত বৰুণ দেৱে সৃষ্টি কৰিব পাৰে হীৰা বৃষ্টি, অনাবৃষ্টি, আৰু পৱন দেৱে কৰিব পাৰে ধুমুহাৰ সৃষ্টি, অগ্নিদেৱে কৰিব পাৰে কালান্তক অগ্নিবৰ্ষণ, আৰু শনিদেৱ যাৰ কুপদৃষ্টি চাৰখাল হৈ যাব পাৰে সমগ্ৰ সৃষ্টি এটি পলকতে। তেনেহেন দেৱতাৰ মহিমামণ্ডিত দেৱৰ অধিপতি মই দেৱ পুৰন্দৰ। গতিকে দেৱগণ, বলা দানৱৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰোঁ অতি ভয়ংকৰ।